নমস্কাৰ সকলোকে আজি মই ক'বলৈ গৈ আছোঁ ঘৰুৱা সামগ্ৰীৰে কেনেকৈ আপোনালোকে নিজৰ ছালখনৰ উজ্জ্বলতা বঢ়াব পাৰিব। সৰ্বপ্ৰথমে কওঁ অইলি স্কিন আৰু নৰ্মেল স্কিনৰ কাৰণে এটা বাটিত 1 চামুচ পাউডাৰ গাখীৰ, আধা চামুচ মৌ আৰু আধা চামুচ গোলাপ জল লৈ ধুনীয়াকৈ এটা পেষ্ট বনাই ল'ব আৰু এই পেষ্টখিনি এখন চাফা ছালত ধুনীয়া কৰি 10 মিনিটৰ কাৰণে লগাই ৰাখি দিব। 10 মিনিটৰ পিছত এইখিনি যেতিয়া শুকাব তেতিয়া হাতত অকণমান পানী লৈ উল্টা জিৰো হিচাপে ঘঁহি চাফা পানীৰে ধুই দিব। যিহেতু পাউডাৰ গাখীৰৰ এই মিশ্ৰণটো অলপ শুকান হয় গতিকে ড্ৰাই স্কিন আৰু কম্বিনেশ্যন স্কিনৰ মানুহে এইখিনি ঘঁহিবৰ বাবে তাৰ লগত 2 ড্ৰপ ঘি বা যদি ঘি নাথাকে তেতিয়াহ'লে 2 ড্ৰপ নাৰিকল তেল মিহলাই পেলাই পেষ্ট বনাব। মানে ড্ৰাই স্কিন আৰু কম্বিনেশ্যন স্কিনৰ মানুহখিনিয়ে 1 চামুচ পাউডাৰ গাখীৰ, আধা চামুচ মৌ, আধা চামুচ গোলাপ জল আৰু 2 ড্ৰপ ঘি বা 2 ড্ৰপ নাৰিকল তেল মিহলি কৰি মিশ্ৰণটো মুখত লগাব আৰু একেদৰে 10 মিনিট সময় ৰখাৰ পিছত হাতত পানী অলপ লৈ উল্টা জিৰো কৰি ধুনীয়া কৰি চাফা পানীৰে ধুই দিব।